বিশ্বাস কৰা হয় যে স্থান কাল পৰিৱেশ অনুসৰি ব্যক্তিৰ মনৰ স্থিতি নিৰ্ধাৰণ কৰা হয়। আমি জানো যে মহাভাৰতত ধৰ্ম আৰু অধৰ্মৰ যুদ্ধখন কুৰুক্ষেত্ৰ নামৰ ঠাইত হৈছিল। কিন্তু আপুনি জানেনে সেই যুদ্ধখনৰ বাবে কুৰুক্ষেত্ৰহে কিয় বাছনি কৰা হ'ল? মহাভাৰত যুদ্ধৰ বাবে কুৰুক্ষেত্ৰৰ ভূমি নিৰ্ণয় ভগৱান শ্ৰীকৃষ্ণই কৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ এই নিৰ্ণয়ৰ পিছতো এটা অদ্ভুত কাহিনী জড়িত হৈ আছে। যেতিয়া মহাভাৰতৰ যুদ্ধৰ স্থগিত কৰাৰ সকলো চেষ্টাই বিফল হ'ল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত যুদ্ধৰ বাবে ভূমি নিৰ্ণয় কৰাৰ দায়িত্ব পৰিল। ভগৱান শ্ৰীকৃষ্ণই এনে এক ভূমি বিচাৰিছিল যাৰ ইতিহাস বহুতেই ভয়ানক আৰু নিৰ্মম আছিল। ভগৱান শ্ৰীকৃষ্ণৰ মনত এইটো সংশয় হৈছিল যে যুদ্ধৰ ভূমিত কৌৰৱে আৰু পাণ্ডৱে ইজনে সিজনক মৃত অৱস্থাত দেখি সন্ধি যাতে কৰি নেপেলায়। সেইবাবে শ্ৰীকৃষ্ণই এনে এক ভূমি বিচাৰি আছিল য'ত ক্ৰোধ আৰু দেশৰ ইতিহাসে সেই ঠাইখন আৱৰি আছে। শ্ৰীকৃষ্ণই জানিছিল যে এই যুদ্ধখন ধৰ্মৰ বাবে কৰা যুদ্ধ, য'ত নিজৰ নিজৰ পৰিয়ালৰ লোকেই আছে। এই যুদ্ধখন আছিল ককায়েক ভায়েকৰ মাজত, গুৰু শিষ্যৰ মাজত, সম্বন্ধীয় লোকৰ মাজত হোৱা যুদ্ধ। সেয়ে শ্ৰীকৃষ্ণৰ নিৰ্ণয় আছিল যে ইজনে সিজনৰ প্ৰতি সেই ঘৃণাভাৱ, সেই কঠোৰতা, সেই হৃদয়তা যুদ্ধভূমিতো অটুট থাকক। এইটো বিচাৰ মনত লৈ শ্ৰীকৃষ্ণই ভালেমান দূতক বিভিন্ন দিশলৈ পঠিয়ালে যাতে সিহঁতে যুদ্ধৰ বাবে বহুতেই ভয়ানক ইতিহাস থকা ভূমি সন্ধান কৰিব পাৰে। ঘূৰি আহি এটা দূতে শ্ৰীকৃষ্ণক ক'লে যে এটুকুৰা এনে ভূমি আছে য'ত ককায়েকে ভায়েকক হত্যা কৰিছিল। বৰষুণত মথাউৰি বান্ধ ভাঙি যোৱাৰ বাবে ককায়েকে ভায়েকক বান্ধ মাৰি বৰষুণৰ পানী ধৰিব কৈছিল। কিন্তু সৰু ভায়েকে ককায়েকৰ কথাত অমান্তি হ'ল আৰু ওলোটাই ক'লে, মোক যে কৈ আছে আপুনিয়েই নধৰেগৈ কিয়? মই আপোনাৰ চাকৰ নহয়। এইটো শুনি ককায়েকে বহুতেই ক্ৰোধিত হৈ পৰিল। খঙৰ প্ৰকোপত ককায়েকে ছুৰীৰে আঘাত কৰি ভায়েকক মাৰি পেলালে। ককায়েকে বহুতে ক্ৰূৰতাৰে মৰাশটো টানি টানি সেই বান্ধটোৰ ওচৰ পোৱালেহি আৰু মৰাশটো ভৰিৰে গচকি ধৰি থাকি বৈ যোৱা পানীক ভেটা দিলে। এইটো শুনি শ্ৰীকৃষ্ণ নিশ্চিত হ'ল যে এই ভূমিয়ে ককায়েক ভায়েকৰ যুদ্ধৰ বাবে সকলোতকৈ উপযুক্ত হ'ব। এই স্থানৰ ইতিহাসে মন মগজুত ক্ৰিয়া কৰিব, যাৰ ফলত এই যুদ্ধ কেতিয়াও ৰখাব পৰা নাযাব। আৰু সেই স্থানেই হ'ল কুৰুক্ষেত্ৰ। মহাভাৰতৰ এইটো কাহিনীয়ে ইংগিত দিয়ে যে শুভ আৰু অশুভ বিচাৰ তথা কৰ্মৰ ফল ভূমিত বহু সময়লৈকে শিপাই থাকে। আৰু সেয়ে এনে ভূমিত নিবাস কৰিব লাগে য'ত শুভ বিচাৰ তথা শুভ কাৰ্যত সমাৱেশ ঘটি থাকে। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।